নমস্কাৰ, স্বাগতম জনাইছোঁ ইনফ'জব আসাম চেনেললৈ। ইণ্টেলিজেঞ্চ ব্যুৰোৰ ফালৰ পৰা ৰিক্ৰুইটমেণ্ট ওলাইছে আৰু ইয়াতে বিভিন্ন ধৰণৰ পোষ্ট মুকলি হৈছে। 677টা ছিকিউৰিটি এছিষ্টেণ্ট, মটৰ ট্ৰেন্সপৰ্ট SAMT মাল্টিটাস্কিঙৰ পোষ্ট মুকলি হৈছে। আপোনালোকে ভিডিঅ'টো ভালদৰে স্কিপ নকৰাকৈ চাব, ইয়াতে সকলোৰে বাবে পোষ্ট মুকলি হৈছে। ঠিক আছে, ছিকিউৰিটি এছিষ্টেণ্ট আৰু মটৰ ট্ৰেন্সপৰ্টৰ ইয়াতে পোষ্ট মুকলি হৈছে। নম্বৰ অফ পোষ্ট আছে 362টা পোষ্ট আছে আৰু এইটো গুৱাহাটীৰ কাৰণে স্পেচিয়েলি আছে 10টা পোষ্ট। ঠিক আছে, আপোনালোকৰ 362 পোষ্ট আছে। এই 362ৰ পোষ্টৰ ভিতৰত গুৱাহাটীৰ কাৰণে আছে 10টা পোষ্ট। ইয়াতে যাব কেটেগৰী ৱাইজ যিখিনি ভেকেঞ্চি দেখুৱাই আছে। আনৰিজাৰ্ভৰ কাৰণে 221টা, মানে জেনেৰেল বা তেনেকুৱা ক্ষেত্ৰতে 221টা আপোনালোকৰ পোষ্ট আছে আৰু OBC NCLৰ কাৰণে 60টা, আৰু যিটো SC হয় SCৰ কাৰণে আছে আপোনালোকৰ 34টা, STৰ কাৰণে 30টা, EWSৰ কাৰণে 17টা। ইয়াতে যে দৰমহাটো আপোনালোকৰ কেনেকুৱা হ'ব, 21,700 টকাৰ পৰা 69,100 টকালৈকে আপোনালোকৰ দিয়া হ'ব। এইটো আপোনালোকৰ গভৰ্ণমেণ্ট, যিটো চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ এলাউঞ্চ হয় সেই ওপৰত ভিত্তি কৰি এইটো দৰমহাটো নিৰ্ধাৰিত আছে। 27 বছৰতকৈ আপোনালোকে বেছি হ'ব নোৱাৰিব বুলি কোৱা হৈছে। ইয়াতে এডুকেশ্যন কোৱালিফিকেশ্যনৰ এছেঞ্চিয়েল কোৱালিফিকেশ্যনৰ ফালৰ পৰা আপোনালোকৰ মেট্ৰিকুলেশ্যন অৰ্থাৎ 10 পাছ আপোনালোকে কৰিলেই হ'ব। কমাৰ্চিয়েল চাৰ্টিফিকেট এখন থাকিব লাগিব। ঠিক আছে, আৰু বেলেগ ক্ৰাইটেৰিয়াৰ পৰা যদি আমি চাব যাওঁ, তেতিয়া মটৰ কাৰ LMB ইছ্যুড কম্পিউটাৰ অথৰিটি আপোনালোকৰ এখন ড্ৰাইভিং লাইচেঞ্চ থাকিব লাগিব। এইবিলাক চলোৱা আপোনালোকৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব, 1 ইয়াৰ বা তেনেকুৱা ভেলিড লাইচেঞ্চ আপোনালোকৰ এখন থাকিবই লাগিব। মাল্টিটাস্কিং যিটো MTSৰ পোষ্ট আছে জেনেৰেল, সেইটো আপোনালোকৰ 315টা পোষ্ট আছে। আৰু এই 315টা পোষ্টৰ আপোনালোকৰ জেনেৰেলৰ কাৰণে আছে আপোনালোকৰ 183টা, OBC বা NCLৰ কাৰণে আছে 65টা, SCৰ কাৰণে কিন্তু ইয়াতে 0, SCৰ কাৰণে নাই, STৰ কাৰণে আপোনালোকৰ 25টা আছে, আৰু EWSৰ কাৰণে 42টা, 42টা পোষ্ট আপোনালোকৰ আছে। 42টা পোষ্ট আছে। এতিয়া ইয়াৰ কাৰণে আপোনালোকৰ দৰমহাটো আপোনালোকৰ দিয়া হ'ব 18,000ৰ পৰা 56,000লৈকে থাকিব। ঠিক আছে, এইটো চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ এলায়েঞ্চৰ ফালৰ পৰা হয়। আৰু বয়সটো যদি চাব যোৱা যায়, তেতিয়াহ'লে আপোনালোকৰ 18 বছৰৰ তলত হ'ব নোৱাৰিব আৰু 25 বছৰৰ ওপৰত যাব নোৱাৰিব। বুজিলে নহয়? আৰু এছেঞ্চিয়েল কোৱালিফিকেশ্যনৰ ভিতৰত আপোনালোকৰ মেট্ৰিকটো পাছ কৰিবই লাগিব। আৰু আপোনালোকৰ ষ্টেট এগেইনষ্টত যিকোনো ষ্টেট আপোনালোকে যিখন ষ্টেটৰ পৰা বিলংছ নকৰে কিয় বা যিখন ষ্টেটৰ পৰা আপোনালোকে নহওক কিয় আপোনালোকৰ এখন ডমিচিয়েল চাৰ্টিফিকেট লাগিব। আৰু এইটো আপোনালোকৰ মিনিষ্ট্ৰিটোৰ নাম আগতেই মই কৈ দিছোঁ, মিনিষ্ট্ৰি অফ হোম এফেয়াৰ্ছৰ হয়। আৰু এজ ৰিলেক্সেশ্যন আপোনালোকৰ থাকিব OBC MOBC কেণ্ডিডেটৰ কাৰণে 3 বছৰ আৰু ST SCৰ কাৰণে 5 বছৰ থাকিব। বুজিলে নহয়? এতিয়া আপোনালোকৰ নেশ্যনেলিটি কেণ্ডিডেটজন আপোনালোকে ইণ্ডিয়ান হ'বই লাগিব। আৰু এই এক্সামিনেশ্যন যিটো ফিজ হয় সেইটো কেটেগৰী ৱাইজ হ'ব, বেলেগ বেলেগ। আনৰিজাৰ্ভ OBC AWS মেলৰ কাৰণে 500 টকা ইয়াতে আছে, আৰু আদাৰ্ছ যিখিনি আছে সেইখিনিৰ কাৰণে আৰু PWDৰ কাৰণে 450 টকা আপোনালোকে পে'মেণ্ট কৰিব লাগিব। পে'মেণ্ট মোডটো আপোনালোকে মাত্ৰ অনলাইন কৰিব পাৰিব বা অফলাইন আপোনালোকে SBI ePay লাইট থ্ৰুৱেদি আপোনালোকে কৰিব পাৰিব, অনলাইন বা অফলাইন কৰিব পাৰিব। আৰু আপোনালোকে যদি SBI ePay লাইট থ্ৰুৱেদি আপোনালোকে পাৰিব, ডেবিট কাৰ্ড, ৰুপে, ভিছা, মাষ্টাৰ কাৰ্ড, মেষ্ট্ৰ', ক্ৰেডিট কাৰ্ড, ইণ্টাৰনেট বেংকিং, UPI, SBI চালান, এই গোটেইখিনি সুবিধাই আছে, আপোনালোকে কৰিব পাৰিব। এতিয়া ইম্পৰ্টেণ্ট ডেটটো আপোনালোকে চাই ল'ব, ইয়াত নোট ডাউন কৰি ল'ব বা জানি থ'ব। যিটো ষ্টাৰ্টিং হৈছে 14 অক্টোবৰৰ পৰা আপোনালোকৰ অনলাইন আবেদন ষ্টাৰ্টিং হৈছিলে, আৰু আপোনালোকৰ লাষ্ট ডেট 13 নৱেম্বৰলৈকে আছে। গতিকে অতি সোনকালে আপোনালোকে অনলাইন আবেদনটো কৰি ল'ব পাৰে। আৰু এনেকুৱা ধৰণৰ ভিডিঅ' যদি আপোনালোকে বিচাৰি থাকে, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব, কাৰণ এনেকুৱা ধৰণৰ ভিডিঅ' আপোনালোকে আৰু ভৱিষ্যতে পাই থাকিব। ধন্যবাদ। জয় অসম।